खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया बावैसो सिगां बर'नि थामथि गोरोबथानि गेजेरजों बिटिसिनि बायजोआव बर'फोरनो गाव खुंथायारि होनाय जादोंमोन दा बे गोरोबथानि गेजेरजों कार्बि आंलंआव बर'फोरनो एसटि हिल स्टेटास होनाय जागोन होनना फोरमायनायदोंमोन नाथाय बेबादि मोनथाय होनायखौ कार्बि फरायसा आफाद आरो कंग्रेस राजखान्थि हान्जाया हेंथा होनाय जादों थिग बेबायदिनो जों मिथिगौ दि जानो गोनां बर' कसारि वेलफेयार अट'नमास काउन्सिलाबो गोबां हारिसानि गावखुंथायनि सिङाव दं दा बिथांमोना बे बर' कसारि वेलफेयार अट'नमास काउन्सिलखौ एनअसि होगोन ना होआ बे मोनसे जोबोद गिदिर सोंलु दानिया फै मिसिं अट'नमास काउन्सिलनि चिफआ एनअसिनि सायाव मा बुंदों खोनासंनि আজি এটা পবিত্ৰ কাৰ্যসূচীত আপুনি এটেণ্ড থাকি এতিয়া যিবোৰ বড়ো আৰু ভাৰত চৰকাৰৰ লগত গভৰ্ণমেণ্ট লগত এতিয়া শান্তি চুক্তি হৈছে এতিয়া মানে আমি জানিব পাৰিছে যে যদি বিটিআৰৰ বাহিৰত আমাৰ বড়োবিলাকৰ কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিব বুলি শুনিছোঁ এতিয়া আহিছোঁ মানে মেইন কথাটো এনঅচি দিয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব বুলি কয় নাই এইটো ক্ষেত্ৰত চাওক আমি আলোচনা বিলোচনাটো কৰিব লাগিব বুলি সকলোৱে কৈছে আৰু প্ৰথমতে মই যিটো আজি পিচ একৰ্ড হৈছে বড়ো সংগঠনবিলাকৰ লগত আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত যিটো চুক্তি হৈছে এইটো মই ৱেলকাম জনাইছোঁ আৰু আমি সকলোৱে শান্তি বিচাৰোঁ শান্তি হ'ব লাগে শান্তি আমি সকলোৱে প্ৰগতিৰ কথা কওঁ প্ৰগতিটো শান্তি হ'লেহে প্ৰগতি হ'ব অশান্তিৰ মাজত কেতিয়া অস্থিৰতাৰ মাজততো প্ৰগতি নহয় গতিকে বিকাশ হ'ব লাগিব তাৰ কাৰণে আজি সকলোৱে আগবাঢ়ি আছে মই সকলোকে আদৰণি জনাইছোঁ NDA-B এফচু বা আমাৰ UBPO আছে সকলোকে নেতৃবৃন্দক BPF নেতৃবৃন্দক মই আদৰণি জনাইছোঁ এই ক্ষেত্ৰত যিটো চুক্তি হৈছে চুক্তি আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত আমি যি ধৰণৰ সহায় সহযোগ আগবঢ়াব লাগে আমি সহায় সহযোগ আগবঢ়াম আমাৰ পূৰ্ণ সমৰ্থন আছে এইটো ক্ষেত্ৰত আমি শুনিছোঁ যে আমাৰ এই শান্তি চুক্তিত ইপিনে কাৰ্বি আংলঙত যিবোৰ বড়োবিলাকে এছটি ষ্টেটাছ হিলছ বিচাৰি আছে তেখেতে কৈছে যে সেইটো যদি হিলছ ষ্টেটাছ যদি দিওঁ সিহঁতৰ কাৰণে কিবা এটা অসুবিধা হ'ব ঠিক তেনেধৰণে আমাৰ সেই এনঅচি দিয়াৰ আপোনাৰো কিবা এটা মনত কিবা ভাবিছোঁ নেকি এইটো ক্ষেত্ৰত না আমি তেনেকৈ কোনো আলোচনা কৰা নাই আমি এতিয়ালৈকে কোনো বিষয়টো আলোচনা কৰা নাই আৰু এনেধৰণৰ কোনো আমি এতিয়ালৈকে চিন্তাধাৰাও কৰা নাই গতিকে কি আছে বস্তুটো আলোচনাৰ মেজত আমি আমাৰ কথা ক'ম আৰু আমাৰ সমৰ্থন আছে কিন্তু আমাৰ কি ধৰণৰ আউটকামটো হ'ব সেইটো আলোচনাৰ মাজেদি হ'ব এতিয়ালৈকে আলোচনা হ'ব লাগে বুলি কোনেও আমাক হেৰিও কৰা নাই আলোচনাত যদি মাতে আমি আলোচনাত বহিম আৰু শান্তিপূৰ্ণ সমাধানৰ পক্ষত আছোঁ আমি ইয়াতে সেইটো এছিয়াউনো দিনैनि रादाबखौ फोजोबनाय जाबाय